নমস্কাৰ বন্ধু বান্ধৱীসকল কি ষ্টেপৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ব্লুটুথৰ নাম শুনিছে আৰু ফাইল ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্লুটুথ ব্যৱহাৰো কৰিছে আজিৰ দিনত ইয়াৰ অত্যাধিক ব্যৱহাৰ কাৰণে ই আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে আৰু আমি এতিয়া বৰ্তমান জীৱনত যিবোৰ বস্তু ইউজ কৰি থাকো যেনে হেডফোন বক্সাৰ গান শুনিবৰ কাৰণে MP3 প্লেয়াৰ আৰু বিভিন্ন ধৰণৰ অডিঅ' ডিভাইচ প্ৰিণ্টাৰ এইবোৰ সকলোতে আমি ব্লুটুথ ইউজ কৰোঁ নকৰোঁ নেকি সকলোৰে কৰে আৰু প্ৰত্যেকৰ লগততো আজিৰ দিনত ব্লুটুথৰ হেডফোন থাকে আৰু গান শুনিবৰ কাৰণে বক্সটো থাকেই তো আপোনালোকে গম পায়নে ব্লুটুথে কেনেকৈ কাম কৰে আৰু ইয়াৰ কামনো কি হয় তো তাৰ বিষয়ে মই আপোনালোকৰ আগত আলোচনা কৰিব আহিছোঁ আজি ব্লুটুথৰ বিষয়ে সকলো জানিম A to Z তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰম্ভ কৰিছোঁ বন্ধু বান্ধৱীসকল প্ৰথমতে আমি জানিম ব্লুটুথনো কি হয় তো ব্লুটুথ হৈছে এনেকুৱা এটা টেকনিক যাৰ সহায়ত দুটা বা অধিক ইলেক্ট্ৰনিক ডিভাইচলৈ সংযোগ স্থাপন কৰি ডাটা ট্ৰান্সফাৰ কৰা হয় কমিউনিকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ ল' ফ্ৰিকুৱেঞ্চিৰ কাৰণে ই দুটা বা ততোধিক ডিভাইচৰ লগত সংযোগ স্থাপন কৰিব পাৰে আৰু ই এটা সৰু নেটৱৰ্কৰ সৃষ্টি কৰে যাৰ সহায়ত আমি এটা কম দূৰত্বৰ ভিতৰত আমি আমাৰ ফাইল আৰু ডাটাবোৰ ট্ৰান্সফাৰ ইটোৰ সৈতে সিটো আমি কৰিব পাৰোঁ এই ব্লুটুথটোক আমাৰ কম দূৰত্বৰ ভিতৰত মানে 10 মিটাৰৰ পৰা 100 মিটাৰৰ ভিতৰত ইয়াক ডাটা আদান প্ৰদানৰ কাৰণে ডিজাইন কৰিছে ইয়াক ব্যৱহাৰ কৰি ইয়াক ইউজ কৰিবৰ কাৰণে আমাক কোনো ধৰণৰ ৱেৰ বা কোড এইবোৰ নালাগে আৰু ই ৱেৰবিহীনভাৱে ইয়াক সংযোগ আমি স্থাপন কৰিব পাৰোঁ আৰু ই মেক্সিমাম 7টা ডিভাইচৰ লগত সংযোগ স্থাপন কৰিব পাৰে ইয়াৰ মুখ্য ব্যৱহাৰ পাৰ্চনেল কম্পিউটাৰ মোবাইল ফোন হেডফোন ডিজিটেল প্ৰিণ্টাৰ কম্পিউটাৰ আৰু গেমিঙৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় বন্ধু বান্ধৱীসকল আজিৰ দিনত আমাক সকলোকে ডাটা ট্ৰান্সফাৰ কৰিবলৈ ব্লুটুথৰ বহুত ক্ষেত্ৰত প্ৰয়োজন হয় যদিহে আমাক যদি কোনোবাই যদি কিবা ফাইল দি আহে তেতিয়াহ'লে সেই ফাইলটো যদি আমাৰ মোবাইলত ষ্ট'ৰ হৈ থাকে আৰু যদি আমাক উলিয়াই কিনে যদি দিব লগা হয় তেতিয়াহ'লে আমি কম্পিউটাৰ বা য'ত প্ৰিণ্ট কৰে সেই দোকানীটোলৈ ওচৰলৈ যাওঁ সেই দোকানীজনক আমি কি কৰোঁ দাদা এই ফাইলটো উলিয়াই দিয়কচোন ক'ত আছে বুলি দোকানীজনে আমাক লগে লগে কুৱেশ্যন কৰে মোৰ মোবাইলত আছে ডাটা দোকানীজনে তেতিয়া কিছুমান দোকানীয়ে কয় ব্লুটুথত পঠিয়াই দিয়ে আৰু কিছুমানে কয় হোৱাটছআপত দি দিয়ে আৰু কেবুল লগাই লয় আৰু মেক্সিমামে কি কৰে ব্লুটুথত দি পঠাব কয় তো দৈনন্দিন জীৱনত ব্লুটুথে আমাক ডাটা ট্ৰান্সফাৰ কৰাৰ ক্ষেত্ৰত বহুতো সহায় কৰে বন্ধু বান্ধৱীসকল আমিতো ব্লুটুথটো ইউজ কৰোঁ তো ব্লুটুথটো ইউজ কৰিবৰ কাৰণে আমাক আটাইতকৈ দৰকাৰী কথাটো লাগিব আমাৰ দুটা ডিভাইচতে আমাক ব্লুটুথ হোৱাটো প্ৰয়োজন তো তেতিয়াহে আমি দুটা ডিভাইচৰ মাজত ডাটা ট্ৰান্সফাৰ কৰিবলৈ ইটোৰ পৰা সিটোলৈ ডাটা পঠাব পাৰোঁ আৰু ব্লুটুথ টেকনিকে আমাৰ ডাটাবোৰ সুৰক্ষাৰ ক্ষেত্ৰতো ধ্যান দিয়ে ব্লুটুথৰ আৱিষ্কাৰ 1994 চনত এৰিকছন কোম্পানীৰ ৰেডিঅ' প্ৰণালীত কাম কৰা হেডছনে ইয়াৰ আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ নামটো ডেনমাৰ্কৰ ৰাজা কিং হেৰাল্ড ব্লুটুথৰ পৰা নামটো লোৱা হৈছে কিয়নো তেওঁৰ সেই যুদ্ধৰ সময়ত যেনেকৈ একত্ৰিত কৰি ৰাখিছিল তেওঁৰ সৈন্যবোৰক লগত ডাটাবোৰ আদান প্ৰদান যেনেকৈ এটা মজবুত সম্পৰ্ক গঢ়ি তুলিছিল ঠিক তেনেকৈ তেওঁ অনুসৰণ কৰিয়ে ইয়াৰ নামটো ব্লুটুথ দিয়া হৈছিল ইয়াৰ বিভিন্ন ধৰণৰ ভাৰ্চন আছে যেনে ব্লুটুথ 1.5 2.0 3.0 ইত্যাদি ধৰণৰ কামৰ ক্ষেত্ৰত যদি ইয়াক চোৱা যায় তেতিয়াহ'লে আমি সকলোৱে জানো ইয়াৰ কি কি কাম কৰে কেনেকুৱা ধৰণৰ কাম কৰে ফটো মিউজিক ফাইল কম্পিউটাৰ চ'ৰ্চ লেন আৰু বিভিন্ন ধৰণৰ কামৰ কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় ইউজৰ ক্ষেত্ৰত যদি চাব বিচাৰোঁ তেতিয়াহ'লে ইয়াক কেনেকৈ ইউজ কৰা হয় প্ৰথমতে ইয়াক ব্লুটুথৰ ছাৰ্ভিচটো অন কৰি সক্ৰিয় কৰি লোৱা হয় আৰু সক্ৰিয় কৰি লোৱাৰ পাছত দুইটা ডিভাইচতে সক্ৰিয় কৰি লোৱাৰ পাছত আৰু ওচৰত থকা ডিভাইচটোৰ লগতে ই বিচাৰি লয় মানে আৰু ইয়াক চাৰ্জ কৰাৰ পিছত আমি তাত টেপ কৰিব লাগে টেপ কৰাৰ লগে লগে আমাৰ সেইটো সংযোগ স্থাপন হৈ যায় আৰু ইহঁতৰ মাজত এখন জালৰ সৃষ্টি হয় মানে এটা নেটৱৰ্কৰ সৃষ্টি হয় আৰু সেই নেটৱৰ্কৰ যোগেদি ডাটাবোৰ আদান প্ৰদান কৰিব পৰা যায় আৰু যদি ব্লুটুথে অধিক ডিভাইচৰ সৈতে সংযোগ স্থাপন কৰে তেতিয়াহ'লে ইয়াৰ এটা মুখ্য ডিভাইচ থাকে আৰু বাকীবোৰ হৈছে প্ৰাইমেৰী ডিভাইচ মানে এটা মেইন ডিভাইচ থাকিব সেই ডিভাইচটোৰ সৈতে বাকীবোৰ জইন কৰি থাকিব মানে মেইন ডিভাইচটোৱে সকলোকে ডাটা পঠাব পাৰিব আৰু বাকী প্ৰাইমাৰী ডিভাইচবোৰে ডাটা পঠাব নোৱাৰিব মানে প্ৰাইমাৰী ডিভাইচবোৰে অকল ৰিচিভহে কৰিব পাৰে ইয়াক দুটা টেকন'লজি ব্যৱহাৰ কৰা হয় এটা হৈছে পিক'নেট আৰু এটা হৈছে স্কেটাৰনেট এতিয়া আহিছোঁ ব্লুটুথৰ লাভ কি আমাৰ কি ইয়াৰ পৰা ফাইদা হয় মানে তো ফাইদাটো আপোনালোকে গম পায়ে তেতিয়াহ'লে হ'লেও মই কৈ দিছোঁ আপোনালোকক প্ৰথম পইণ্টটো যদি চাওঁ এই বিনা তাৰ সংযোগী হয় আৰু ইয়াৰ দ্বাৰা ডাটা ট্ৰান্সফাৰ কৰিব পাৰোঁ আমি আৰু কোনো ধৰণৰ ৱেৰ নোহোৱাকৈ আমি কিবৰ্ড মাউচ এইবোৰ কম্পিউটাৰ পিচিত কানেক্ট কৰিব পাৰোঁ আৰু যদি চাওঁ হেডফোন আমি কাণত গান শুনিব পাৰোঁ
আৰু কেমেৰাৰ ক্ষেত্ৰত যদি চাওঁ আমি ফটো মাৰিব পাৰোঁ ব্লুটুথ কানেকশ্যন কৰি। ইয়াৰ সুবিধা আৰু এটা হৈছে বিনা ধৰণৰ কেবল নোহোৱাকৈ আমি ইখন ৱালৰ পৰা সিখন ৱাললৈ আমি ফাইলবোৰ ট্ৰান্সফাৰ কৰিব পাৰোঁ। আৰু এটা সুবিধা হৈছে বাকী ৱেয়াৰলেছ ডিভাইচবোৰতকৈ ইয়াৰ দাম কম। তো ভিডিঅ'টো এইটোৱে আছিল। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ থাকিল।